নমস্কাৰ বন্ধুসকল, পুনৰবাৰ টেকনিকেল গুৱাহাটী চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি পুনৰ এটা নতুন ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যিসকল বন্ধু বা বান্ধৱীসকলে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলত আজি ভিডিঅ' চাই আছে, অনুগ্ৰহ কৰি আপোনালোকে মোৰ টেকনিকেল গুৱাহাটী চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি ৰাখিব। তেতিয়াহ'লে মই যিমান ভিডিঅ' আগবঢ়াম আপোনালোকৰ কাৰণে সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সঠিক সময়ত লাভ কৰিবলৈ পাব। সো আজিনো কি ভিডিঅ' আপোনালোকক দেখুৱাব বিচাৰিছোঁ বা কি ইনফৰমেশ্যন আপোনালোকক জনাব বিচাৰিছোঁ, সেইখিনি ডিটেইলছ জানিব হ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব। সো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আশা কৰিছোঁ আপুনি শেষলৈকে নিশ্চয় ভিডিঅ'টো চাব। Når helgen nærmer seg, spør alle hva jeg gjør da. Jeg hitter kløben som om hverdag var en lørdag. Så mange damer er og drikker stopp på meg, så jeg lener meg til. তো গাইজ, আজি আপোনালোকক জনাব বিচাৰিছোঁ আপুনি কেনেকৈ গম পাব যে বৰ্তমান ইণ্টাৰনেটত কোনটো বস্তু চবতকৈ বেছি ট্ৰেণ্ডিং চলি আছে বা ট্ৰেণ্ডিং ভিডিঅ' হিচাপে বা ট্ৰেণ্ডিং যিটো বস্তু মানুহৰ চবতকৈ বেছি চাৰ্চ হৈ আছে বৰ্তমান ইণ্টাৰনেটত, সেই বস্তুটো আপুনি কেনেকৈ গম পাব যে বৰ্তমান এই লাষ্ট ৰিচেণ্টলি কোন বস্তুটো চবতকৈ বেছি ট্ৰেণ্ডিং হয়। চ' তাৰ কাৰণে আপুনি আপোনাৰ কম্পিউটাৰ বা মোবাইলত গুগল ক্ৰম অ'পেন কৰিব আৰু গুগল ক্ৰমত আপুনি টাইপ কৰিব গুগল ট্ৰেন্ডছ বুলি লিখি আপুনি সাৰ্চ কৰিব এইদৰে। তেতিয়া আপোনাৰ এইদৰে কেইটামান পেজ দেখিবলৈ পাব। সো আপুনি কি কৰিব লাগিব, যদি আপুনি ইউটিউবত ভিডিঅ' বনাই ধৰক আপুনি ইউটিউবত ভিডিঅ' বনাই আৰু আপুনি গম নাপায় কোনটো ভিডিঅ' বা কোনটো টপিক এতিয়া চবতকৈ বেছি ট্ৰেণ্ড চলি আছে ৰিচেণ্টলি, তো আপুনি এই প্ৰচেছটো ফ'ল' কৰিব পাৰে। চ' মই প্ৰথম ওপৰৰ এইটো লিংকত ক্লিক কৰিলোঁ। চ' আপোনালোকে এনেকৈ ক্লিক কৰিব, এনেকৈ এটা পেজ আহিব। চ' এই পেজটোত আপুনি কি কৰিব লাগিব, আপুনি দেখা পাইছে এইফালে বাওঁফালে যিটো আপোনাৰ তিনিটা ডট আছে, এই তিনিটা ডট আপুনি ক্লিক কৰিব। ক্লিক কৰি আপুনি ইয়াতে চাৰ্চ কৰিব ট্ৰেণ্ডিং চাৰ্চ, এইটো যিটো আছে হোম আৰু 2 নম্বৰত বেলেগ এটা আছে। তাৰপিছত ইয়াত দেখা পাইছে ট্ৰেণ্ডিং টপিকৰ ওপৰত আপোনাৰ বস্তুখিনি কেইটামান নাম বা লিংক আহি গৈছে। চ' আপুনি 1 মিলিয়ন প্লাছ এইটো লাকাৰ্ছ বুলি আছে, এইটো ৱৰ্ল্ড ৱাইজ আহিছে, মানে অল পৃথিৱীৰ ট্ৰেণ্ডিং পইণ্টটো আহি গৈছে। তো আপুনি ইয়াতে কি কৰিব পাৰিব, আপুনি ইয়াতে আপোনাৰ ইণ্ডিয়াত যদি আপুনি কি ট্ৰেণ্ডিং চলি আছে সেইটো চাব হয়, আপুনি ইয়াতে যিটো আছে ৰিয়েল টাইম চাৰ্চ, এইটো ক্লিক কৰিলে আৰু তাৰপিছত এই ওপৰত যিটো আপোনাৰ এইটো গোল চিম্বলটো দেখিলে এইটোত আপুনি ক্লিক কৰিব আৰু ইয়াতে আপোনাৰ দেখা পাইছে গোটেইখিনি কাণ্ট্ৰি আহি গৈছে। চ' আপুনি ইণ্ডিয়াত যদি কি ট্ৰেণ্ডিং চলি আছে চাব বিচাৰে, এই ইণ্ডিয়া চিলেক্ট কৰি দিব। ইয়াতে লাষ্ট 24 আৱাৰ্ছত কোনটো চবতকৈ বেছি ট্ৰেণ্ডিং টপিক হিচাপে চলি আছে ইণ্টাৰনেটত, সেইটো ইউটিউবতে হওক বা গুগলতে হওক বা ফেচবুকতে হওক, যিকোনো প্লেটফৰ্মত হ'ব পাৰে। চ' ইয়াতে আপোনাৰ আহি গৈছে। চ' আপুনি একেবাৰে ওপৰত দেখা পাইছে AS মনাকো FC, ফুটবলৰ কিবা এটা ট্ৰেণ্ডিং টপিক চলি আছে চবতকৈ বেছি, ডনাল্ড ট্ৰাম্পৰ ওপৰত চলি আছে। তাৰ উপৰিও বিভিন্ন ধৰণৰ ট্ৰেণ্ডিং টপিক ইয়াতে চলি আছে। চ' আপোনালোকক মই দেখুৱাই দিওঁ মই এতিয়া বনাব বিচাৰিছোঁ লণ্ডন টু দিল্লী, এইটো এটা ট্ৰেণ্ডিং টপিক চলি আছে ইণ্ডিয়াত। আপোনালোকে গম পাইছে দিল্লীৰ পৰা লণ্ডনলৈ বাছ সেৱা আৰম্ভ কৰিছে। চ' সেইটোৰ ওপৰত মানুহে বহুত জানিব বিচাৰি আছে। আজি যিহেতু 23 আগষ্ট দেখা পাইছে আজিৰ নিউজ হয়। চ' এইটো চবতকৈ বেছি মানুহে এতিয়া ইণ্টাৰনেটত চাই আছে, কি আছে এইটোত, কেনেকৈ যাব পাৰি, কিমান ভাড়া, সেই গোটেইখিনি বস্তু যিহেতু ইণ্টাৰনেটত মানুহে এতিয়া চাই আছে বা জানিব বিচাৰি আছে, গতিকে এইটো এতিয়া ইণ্ডিয়াত চবতকৈ বেছি ট্ৰেণ্ডিং পইণ্ট বা ট্ৰেণ্ডিং টপিক হিচাপে চলি আছে। চ' এইদৰে আপুনি এইটোৰ ওপৰত এতিয়া ভিডিঅ' বনাব পাৰে। চ' এইটো প্ৰচেছত আপুনি ট্ৰেণ্ডিং টপিক বিচাৰি পেলাই আপুনি ভিডিঅ' বনাব পাৰে অতি সহজতে। আৰু এই ভিডিঅ' যদি আপুনি ট্ৰেণ্ডিং টপিকৰ ওপৰত বনায়, তেতিয়াহ'লে হয়তো ভিডিঅ'টোৰ পৰা ভাইৰেল হোৱাৰ চান্স চবতকৈ বেছি, যিহেতু সবেই বিচাৰি থাকে আপোনাৰ ট্ৰেণ্ডিং পইণ্ট, আৰু যিটো কাৰণে আপোনাৰ ভিডিঅ'টো অতি সহজতে ভাইৰেল হৈ যোৱাৰ চান্স থাকে। চ' এয়া আছিল আজিৰ নতুন ইউনিক ভিডিঅ' আপোনালোকৰ কাৰণে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনাৰ বন্ধুসকললৈ। যদি ফেচবুকত চাই আছে আমাৰ পেজ লাইক কৰিব, আৰু যদি ইউটিউবত চাই আছে আমাৰ ইউটিউব চেনেল সাবস্ক্রাইব কৰিব একেবাৰে নাপাহৰিব।
চ' আজিলৈ আহিছোঁ, ধন্যবাদ।